हेलो नमस्कार मैं राजीव और मी माइसेल्फ राजीव फोन आपलोक स्वागतम जनाइছো। आजिर এই ভিডিওটো মই আপোনালোকক ভিআৰ বক্সটো কেনেদৰে ব্যৱহাৰ কৰা হয় তাকে দেখাবলৈ চেষ্টা কৰিম। এই বক্সটো আপোনালোকে অনলাইন যোগে 300 পৰা 600 টকাৰ ভিতৰত পাব, লগতে ৰিমোটটোও পাব। এই ভিডিওটো চোৱাৰ আগতে মই আপোনালোকক ভাৰ্চুৱেল ৰিয়েলিটিৰ ওপৰত লিখা মোৰ ব্লগ পোষ্টটো পঢ়িবলৈ অনুৰোধ কৰিছো, কাৰণ তাত মই 360 ডিগ্ৰী ভিডিও ভাৰ্চুৱেল ৰিয়েলিটি আদিৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছো। তলৰ ডেসক্ৰিপচনত মই পোষ্টৰ লিংকটো আগবঢ়াইছো। ইয়াতে মাত্ৰ ভাৰ্চুৱেল বক্সটো কেনেদৰে ব্যৱহাৰ কৰা হয় মই তাকে দেখুৱাম। ভাৰ্চুৱেল বক্সটো ব্যৱহাৰ কৰিবলৈ হলে আপোনালোকক কিছুমান এপছ লাগিব। এপছবোৰৰ লিংক মোৰ ব্লগতে পাব, লগতে ইয়াতে ব্যৱহাৰ কৰা ভিডিওবোৰৰ লিংকও আপোনালোকে মোৰ ব্লগতে পাব। ভাৰ্চুৱেল বক্সটো ব্যৱহাৰ কৰিবলৈ হলে আপোনালোকে ইয়াত প্ৰথমতে মোবাইল ফোনটো ভৰাই ল'ব লাগিব। তাৰ বাবে আপোনালোকে ঢাকনিখন খুলি ল'ব লাগিব। ঢাকনিখন খুলি পিনে আপোনালোকে ভিতৰৰ প্লেটখন উলিয়াই আনিব লাগিব। এই প্লেটখনত আপোনালোকে মোবাইল ফোনটো ফাৰ্ষ্ট ভৰাই ল'ব লাগিব। এই প্লেটখনত আপোনালোকে ফোনটো হেঁচি ভৰাই দিব লাগিব। সাৱধান হ'ব যাতে ফোনটো চিটিকি ওলাই নাহে, কাৰণ এই মডেলটো বৰ এটা পাৰফেক্ট মডেল নহয়। এতিয়া মই ইয়াতে এটা 360 ডিগ্ৰী ভিডিও চলাম। তাৰ বাবে আপোনালোকে ফাৰ্ষ্ট ভিআৰ ভিডিও প্লেয়াৰটো ইনষ্টল কৰি ল'ব লাগিব। প্লেয়াৰটো চকুৰে কণ্ট্ৰল কৰিবলৈ হ'লে আপোনালোকে সেটিংছত গৈ এইটো অপশ্যন অন কৰি ল'ব লাগিব। ভিডিওটো চলাবলৈ হ'লে আপুনি ইয়াতে ক্লিক কৰিব লাগিব। এই ভিডিওটো এটা নৰ্মেল 360 ডিগ্ৰী ভিডিও, গতিকে আমি নৰ্মেলৰ 360 ডিগ্ৰীত ক্লিক কৰিম। এতিয়া ভিডিওটো চলিবলৈ আৰম্ভ কৰিছে। মই ফোনটো ইয়াতে ভৰাই দিম আৰু এইটো আপোনালোকে মূৰত পিন্ধি ল'ব লাগিব। আৰু এতিয়া আপোনালোকে দেখিছে ভিডিওটো চলিবলৈ আৰম্ভ কৰিছে। এতিয়া যদিও আপোনালোকে দুটা ভিডিও দেখি আছে, এই ভিআৰ বক্সটো পিন্ধি লোৱাৰ পিছত কিন্তু এটাই দেখিব। এতিয়া মই যিফালে ঘূৰো সেইফালে চাব পাৰিম। ওপৰৰ মেনুখনলৈ চাই মই এতিয়া ভিডিওটো প্ৰথমৰ পৰা চলাবলৈ চেষ্টা কৰিম। এতিয়া ভিডিওটো প্ৰথমৰ পৰা চলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই এই ভিআৰ কণ্ট্ৰল অপশ্যনটো আনচেক কৰি মেনুখন নাইকিয়া কৰি ল'লোঁ। এতিয়া আপোনালোকে দেখিছে ওপৰত মেনুখন নাই। মই আপোনালোকক এটা 360 ডিগ্ৰী ভিডিও চলাই দেখুৱালোঁ। ভিআৰ বক্সৰ কাৰণে নিৰ্মাণ কৰা ভিডিওবিলাক বেলেগ বেলেগ ধৰণৰ থাকে। কোনোবাটো পথালৈকৈ ভাগ কৰা, কোনোবাটো থিয়কৈ ভাগ কৰা, কোনোবাটো নৰ্মেল। ভিডিওবোৰ কেনেকুৱা ধৰণৰ তাক জানিবলৈ হ'লে আপুনি নৰ্মেল ভিডিও প্লেয়াৰত চলাই চালেই হ'ল। যদি আপুনি চাব খোজা ভিডিওটো এনেকুৱা ধৰণৰ হয়, পথালৈকৈ দুভাগ কৰা, তেনেহ'লে আপুনি এইটো অপশ্যন চিলেক্ট কৰিব লাগিব। এই বিষয়ে অধিক মই ব্লগ পোষ্টত পঢ়িবলৈ পাব। এতিয়া মই আন এটা এপ চলাই দেখুৱাম। এপটোৰ নাম চাইট ইন 3D। এই এপটোৰ ছেটিংছবোৰ এনেদৰে মিলাই লওক। এতিয়া আমি এনেদৰে ক্লিক কৰি যাম। মনত ৰাখিব, এই এপটো চলাবলৈ হ'লে আপোনালোকক ইণ্টাৰনেট লাগিব। এতিয়া আমি ভিআৰ বক্সটো পিন্ধি ল'ম। এতিয়া মই ভিআৰ বক্সটো পিন্ধি লৈছোঁ। আপোনালোকে নিশ্চয় দুয়োফালে দুখন স্ক্ৰীণ দেখিবলৈ পাইছে, আৰু মোৰ সন্মুখত এটা নীলা বৃত্তৰ নিচিনা দেখিবলৈ পাইছে। আৰু এই বৃত্তটো মই এতিয়া য'তেই লগাই দিম সেই অপশ্যনটো চিলেক্ট হ'ব। আৰু এতিয়া আমি প্ৰথমতে টাৱাৰলৈকে যাম। টাৱাৰৰ আমি আইফেল টাৱাৰটো চিলেক্ট কৰিম। আইফেল টাৱাৰৰ গাৰ্ডেনখন চিলেক্ট কৰিম। আৰু এতিয়া আমি আইফেল টাৱাৰ চোতাল আহি পালোঁ। এইটো মোৰ বাওঁফালে আইফেল টাৱাৰ, তলত এখন গুণাৰ বেৰ। এতিয়া এই লোকেশ্যনটোৰ পৰা ওলাই যাবলৈ হ'লে আমি অলপ পৰ তললৈ চাই থাকিলে হ'ল। দেখিছে চকা এটা ঘূৰি আছে। আমি বেক কৰি ওলাই আহিলোঁ। এতিয়া ওপৰমুখ কৰিলে আপুনি মেনুখন দেখিব। ইয়াতে আপোনাৰ পচন্দৰ ঠাইটুকুৰা এতিয়া চিলেক্ট কৰি ল'লে হ'ল। ভাৰ্চুৱেল বক্সটোৰ সৈতে ভিডিঅ' গেম খেলিবলৈ হ'লে আপোনালোকক এটা ৰিমোট কণ্ট্ৰল লাগিব। মোৰ লগত বৰ্তমান ৰিমোট কণ্ট্ৰলটো নাই কাৰণে মই আপোনালোকক খেলি দেখুৱাব নোৱাৰিম। মই ৰিমোট কণ্ট্ৰল এটা অৰ্ডাৰ দিছোঁ, সেইটো আহি পেলাই নিশ্চয় আপোনালোকক ব্যৱহাৰ কৰি কেনেকুৱা পাওঁ জনাম। এই ভাৰ্চুৱেল বক্সটো মোৰ নিজৰ নহয়, এইটো মোৰ বন্ধু পাঠশালাৰ ভিগুৰ। সি মোক এইটো টেষ্ট কৰিবলৈ দিয়াৰ কাৰণে এইখিনিতে তাক মই ধন্যবাদ জনালোঁ। আশা কৰোঁ ভিআৰ বক্সটোৰ বিষয়ে আপোনালোকে কিছু কথা জানিব পাৰিলে। ভাৰ্চুৱেল ৰিয়েলিটি যাদুকৰী জগতখনৰ বিষয়ে অধিক জানিবলৈ মোৰ ব্লগ পোষ্টটো পুনৰবাৰ আপোনালোকক পঢ়িবলৈ অনুৰোধ কৰিলোঁ। ইয়াৰ পিছত এটা ভিডিঅ'ত মই আগমেণ্টেড ৰিয়েলিটিৰ বিষয়ে ক'ম। সেয়েহে মোৰ ইউটিউব চেনেল মি মাইছেল্ফ এণ্ড ৰাজীৱ ফুকন আৰু মোৰ ব্লগটোক আজিয়ে ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।